হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মোৰ তাঁতশালখন, য'ত মই সদায় অকলে থকাৰ সময়ত বহি অলপ টাইম পাছ কৰোঁ, লগতে মোৰ কামখিনিও শেষ কৰোঁ। এয়া দেখিছেনে মোৰ চেয়াৰখন? এইখন চেয়াৰতে বহি মই কাপোৰ বওঁ আৰু লগতে সৌফালে টুকুৰিটোত থকা সূতাখিনি দেখিছেনে? তাতে মই সূতাখিনি থৈ দিওঁ। আৰু এয়াই হ'ল মোৰ আজিৰ তাঁতশালখন। আৰু আপোনালোকক মই দেখুৱাম আজি মই কেনেকৈ তাঁতশালত বহি কাপোৰ বওঁ। আৰু এয়া চাওক, এতিয়া মই তাঁতশালত কাপোৰ ববলৈ ওলাইছোঁ। আৰু চাওকচোন, মোৰ তাঁতশালৰ মাকুটোত সূতা শেষ হৈছে আৰু সূতা মই এতিয়া ভৰাই ল'ম আৰু ভৰাই লৈ পেলাই মই কাপোৰ বৈ যাম। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। ফ্ৰেণ্ডছসকল, মই শালত বহিয়ে দেখিলোঁ মাকুৰ সূতাডাল অলৰেডি শেষ হৈ আছে আৰু মই এতিয়া সূতাডাল কেনেকৈ সহজ পদ্ধতিৰে ভৰাম চাই থাককচোন। আৰু এনেকৈ ওপৰলৈ ফু মাৰি সূতাডাল ভৰালে হেনো সহজ হয় আৰু মই তেনেকৈ ভৰায়ে সহজ পাওঁ। আপোনালোকে বাৰু কেনেকৈ ভৰাই মোক জনাবচোন। এয়া চাই যাওক মই কেনেকৈ কাপোৰ বওঁ। আৰু এইখন মই শেষৰখন কাপোৰ বৈ আছোঁ আৰু সেই কাপোৰখন বোৱা হোৱাৰ পাছত আপোনালোকক কি বৈছোঁ কি নবৈছোঁ গোটেইখিনি আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম। আৰু প্লিজ মোৰ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব।